নমস্কাৰ, মই স্মৃতি চুতীয়া পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা অন্যতম ভিডিঅ'লৈ। আৰু আমাৰ ঘৰৰ ওচৰতে আজি ভাগৱত পাঠ আছে। আমি ভাগৱত ভ্ৰমণলৈ বুলি ওলাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। ইয়াত ভাগৱত ভ্ৰমণৰ কাৰণে সেৱা কৰিবলৈ ৰাস্তালৈ আহিছে। বৌ আপা চব আহিছে দেই। আমি সেৱা কৰিবলৈ গৈ আছোঁ। এনে বহুত দিনৰ লগ পাইছোঁ দেই, মুখখন দেখা আকৌ। গৈ আছোঁ আৰু ভ্ৰমণ কৰি ক'বলৈ দিয়া দেখি হাঁহিছে। ভাগৱত ভ্ৰমণ কৰি শেষ হোৱাৰ পাছত মণিকূটত ভাগৱতখন থবৰ বাবে সকলো মানুহ নামঘৰলৈ গৈছোঁ। মণিকূটত ভাগৱতখন থোৱাৰ পাছত সকলো মানুহে সেৱা লয়। বৰ্তমান নামঘৰত আছোঁ। নামঘৰৰ পৰা আমি ঘৰলৈ গৈ আছোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। যদিহে মোৰ ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।